হেল্ল' গাইজ, কি খবৰ? আপোনাৰ খবৰ নিশ্চয় ভাল। আৰু আজি মই আহিছোঁ শুৱালকুছিলৈ, পূৰা তেজপুৰৰ পৰা অকলে শুৱালকুছিলৈ আহিছোঁ। সেইবাবে ভাবিলোঁ আপোনালোকক আমাৰ শুৱালকুছিৰ বস্ত্ৰ উদ্যানখনে দেখাওঁ। আৰু এইফালে দেখিছেনে পূৰা গাড়ীত আহি আছোঁ, আৰু গেটখন দেখিছেনে কি সুন্দৰ লাগিছে, ধুনীয়াকৈ বনাইছে আকৌ। আৰু এইফালে বস্ত্ৰ উদ্যানত আহি আছোঁ আমি ধুনীয়াকৈ গাড়ীত। এতিয়া নামিম গাড়ীৰ পৰা পূৰা নামিলোঁ। এয়া দেখিছেনে প্ৰথমতে গেটটো ধুনীয়াকৈ পাই গ'লোঁ। এয়া বস্ত্ৰ উদ্যান, বাও আহিছে লগত। আৰু এইফালে টিকট কাটিলোঁ, টিকট 20 টকা। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীৰ আকৃতিত আমি মাৰ্বল খেলা দেখাইছোঁ। আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো, আৰু পাৰ্কখন চাই থাকক দেই। আপোনালোকক দেখাই থাকিম, সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব তেন্তে। হাই দিয়া, হাই। কেনেকুৱা লাগিছে আহি? মজা লাগিছে ন? এইফালে মাছ ধৰি আছে পুৰা, দেখিছেনে? এয়া আৰু তাই যে কি ফুট, এইফালে পুৰা মাছ ধৰি আছে এয়া পুখুৰীটোত। আৰু সেইফালে হাঁহজনীক খেদি দিছে, পুৰা ধৰিব গৈছে ছোৱালীজনীয়ে। এয়া দেখিছেনে? তাই পুৰা উঠি আছে, দেখিছা নাই কি ফূৰ্তি পাইছে। আজিয়ে প্ৰথম পাৰ্ক দেখি পালা তাই। তাই জানা নাই যে কি বাবা। আইতাই দুজনীয়ে দেখিছেনে তামোল খাই পুৰা গপচপ কৰি আছে, কথা পাতি আছে। ইয়াতে সেইটো আকৃতি দিছে, দেখিছেনে? ধুনীয়া লাগিছে। আৰু ইয়াতে ধুনীয়া এটা মিউজিয়াম আছে, আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ ভিডিঅ'টো। আৰু শুৱালকুছিৰ শালৰ ইয়াতে চবখিনি সামগ্ৰী ইয়াতে থোৱা হৈছে, আপোনালোকে চাই থাকিব তেন্তে।